আমি সকলোৱে কি কৰোঁ যেতিয়া নেকি ঘৰত কেতিয়াবা কাজিয়া হয় বা এইবিলাক হয়েই মানে মানুহৰ হৈ থাকে বা আমাৰো হয় আপোনালোকৰ ঘৰতো হয়। যেতিয়া নেকি এইবিলাক হৈ থাকে কাজিয়া হৈ থাকে মা দেউতাকে পিছত এনেকৈ কয় খঙতে কয় যে ঘৰৰ পৰা ওলাই যা। পিছত আমি খঙতে কি কৰোঁ এনেই ওলাই গৈ মানে মনে মনে মানে ধান্দাটো আহে যে মৰি যাম মানে মানে ছুইচাইড কৰিবলৈ মন যায় মানে এইটো আহে এইবিলাক ছয়তানৰ কাণ্ড এইবিলাক কৰি থাকে মানে মনত আহি থাকে যে মৰি যাম এইবিলাক কৰোঁ। কিন্তু এইটোৰ পৰা বচাৰ উপায় এটাই আপুনি একো কৰিব নালাগে আপুনি ঘৰৰ পৰা ওলাই আহিব মুক্ত আকাশত ওলাই আহিব আপুনি কাৰো লগত কথা ক'ব নালাগে আপুনি ভাবিব আৰু আপুনি ঘূৰি ফুৰিব আপুনি এনেই ঘূৰি ফুৰি পিছত মানে মনত আহিব যে মই এইবিলাক ভুল কৰিছোঁ মই কিহৰ কাৰণে মৰিম আমি কিয় মৰিম আমাৰতো জীয়াই থাকিব লাগিব খং এইবিলাক হয়েই আৰু মা দেউতাকে সদায় ভালৰ কাৰণে কথাবিলাক কয় কিন্তু আমি মানে খং কৰি এইবিলাক হয় চব আৰু বহুতো মানুহ মৰিছে এনেকৈ এই খঙৰ প্ৰব্লেমত মৰিছে। ই আমাৰ অলপ খঙৰ কাৰণে চাওক জীৱনটো হেৰাবলগীয়া হয়। গতিকে আমি আমি মৰিব কিয় লাগে আমি ইয়াত আছোঁ কেইদিন থাকিম কিন্তু ভালদৰে থাকিম ইয়াত কোনো মৰাৰ কোনো এইবিলাক মানে খঙতে এইবিলাক কৰিব নালাগে। আপুনি এনেকৈ ওলাই আহি ঘূৰি ফুৰিব এনেকৈ মুক্ত আকাশত পিছত গম পাব যে নাই পৃথিৱীটো মানে ধুনীয়া পৃথিৱী আপুনি যেতিয়া পৃথিৱীক চিনি পাব তেতিয়া আপুনি থাকিবৰ কাৰণে মন যাব। গতিকে আপোনালোকে এইবিলাক নকৰিব মৰিব নালাগে ছুইচাইড কৰিব নালাগে মা দেউতাকে যি কয় ভালৰ কাৰণে কয়। থেংক ইউ।